আমি আগৰ ভিডিঅ'ত পাইছিলোঁ পৰমেশ্বৰক কেনেকৈ প্ৰাপ্ত হয়। এতিয়া এই শ্লোকত তেওঁৰ বৰ্ণনা কৰিছে, শুনো আহক। কবিম পুৰাণমনুশাসিতাৰম অনুৰণীয়ম সমনুস্মৃত্যঃ সৰ্বস্য ধাতাৰমচিন্ত্যৰূপম আদিত্যবৰ্ণম তমসঃ পৰস্তাৎ। অৰ্থাৎ এই শ্লোকত শ্ৰীকৃষ্ণই পৰমেশ্বৰ ৰূপৰ বিষয়ে বৰ্ণনা কৰিছে। তেওঁৰ নিজৰ ৰূপৰ বিষয়ে নিজেই প্ৰশংসা কৰিছে। কাৰণ প্ৰশংসা কৰিবলৈ হ'লে জানিব লাগিব বা তেওঁক বুজিব লাগিব। নজনাকৈ কোনোবাই প্ৰশংসা কৰিব জানো? সেয়েহে তেওঁ কৈছে, যিজন ব্যক্তি সৰ্বজ্ঞ, অনাদি, সকলোৰে নিয়ন্তা, সূক্ষ্মতকৈ অতি সূক্ষ্ম, সকলোৰে শাসক আৰু অনুগামী, অন্ধকাৰৰ পৰা দূৰৈত অৱস্থিত, সেইজনেই হ'ল পৰমেশ্বৰ। এইবুলি তেওঁৰ ৰূপৰ বিষয়ে এই শ্লোকত কৈছে।